নমস্কাৰ আজি মই কভাৰ সং এটাৰ কমপ্লিট ড্ৰাম মিক্সিং দেখাবলৈ ওলাইছো আপোনালোকক আৰু ড্ৰামছ খিনি কমপ্লিট হ'ল গতিকে সেই ড্ৰামছ খিনিৰ মই কি ধৰণে বেলেন্স কৰো মিক্সিং কৰো সেই গুটেখিনি আজি আপোনালোকক দেখাম তাৰ আগতে এটা কথা কওঁ যে মিক্সিং টেকনিকটো সকলোৰে বেলেগ বেলেগ ষ্টাইলৰ হয় একে নহয় আৰু মিউজিক অনুসৰি গানৰ প্যাটাৰ্ন অনুসৰি সকলোৰে মিক্সিংত যিবিলাক প্লাগইনছ ব্যৱহাৰ কৰা হয় সচৰাচৰ সেইবোৰ নহব পাৰে বেলেগ বেলেগ ষ্টাইলৰ প্লাগইনছ হ'ব পাৰে বা কৰবাত বেলেগ এটা লাগিব পাৰে কৰবাত বেলেগ এটা হ'ব পাৰে তেনেকুৱা ধৰণৰ একে কেতিয়াও নহয় হেতু মিউজিকটো আৰু গানটোৰ ওপৰত সাউণ্ড ট্ৰেকটোৰ ওপৰত ডিপেন্ড কৰে সকলো গতিকে সকলোৰে মিউজিক বা সকলোৰে মিক্সিং কৰাৰ টেকনিকখিনি বেলেগ বেলেগ হ'ব পাৰে আৰু আজি মই কেনেকৈ কৰো ড্ৰামছৰ মিক্সিং সেইখিনি মই আজি আপোনালোকক দেখাম গতিকে প্ৰথমে আমি দলে যাওঁ the balance নকৰাকে শুনি লওঁ আমি ঠিক আছে এতিয়া আমি মিক্সিং কৰা ষ্টাৰ্ট কৰিছো যেহেতু গম পাইছে যে কিমান ৰ আহি আছে আৰু ব্ৰাইটনেস কিমান উলাব লাগে গতিকে আমি গুৰুত্ব দিম যে ড্ৰামছ খিনি কিমান আমি উজ্জ্বল কৰিব পাৰো ক্লিয়াৰ কৰিব পাৰো আৰু পাঞ্চি কৰিব পাৰো সেইখিনি আমি বিশেষকৈ গুৰুত্ব দিম প্ৰথমে আমি কিকটো লৈ যাওঁ EQ লৈ যাম হাই পাস ফিল্টাৰ এটা লগাইছো আমি যেতে কিকা বহুতে কৰে সাধাৰণতে বহুতৰ দেখিছো যে কিছুমান কনসেপ্ট আছে যে কিকটো মানে লো ফ্ৰিকুৱেন্সি যেহেতু গতিকে আমি লোটো উঠাই দিও কিকটো লোটো বঢ়াই দিলে পাঞ্চ বহুত আহি যাব বুলি বহুতৰ ধাৰণা এটা আছে ঠিকই আছে লো কৰিব পাৰি সেই সোৰ্সটোৰ ওপৰত ডিপেন্ড কৰিব যে কিকটো যদি লো বিচাৰিছে খসা কৰি তেতিয়া আমি লোটো বঢ়াই দিও কিন্তু সাধাৰণতে আমি কিক বিলাকত যদি বেছিকে লো বঢ়াই দিও তো চাওক লো বঢ়াই দিলে আসলতে সেই টাইট জোনটো হয় পাঞ্চি জোনটো হয় হেতু নাহে লোটো বঢ়াই দিলে হি কোবা যেন উৰি গৈছে কিকটো সব ফালে আমি পাতল পাতল সাউন্ড হে হয় একদম লোটো বঢ়াই দিব নালাগে আসলতে হেতু সোৰ্সটোৰ ওপৰত ডিপেন্ড কৰিব কিন্তু সাধাৰণতে লোটো বঢ়াই দিব নালাগে তাক টাইট কৰিব হলে আমি সাব শুনি চাও এটা লোটো যদি মই বঢ়াই দিও এনেকৈ বঢ়াই দিয়ে এটো কৰিব নালাগে আসলতে আমি প্ৰথমে হাই পাস ফিল্টাৰ বা লো কাট আমি লো কাট কৰিছো আৰু হাই পাস ফিল্টাৰ বুলি কয় হাই পাস ফিল্টাৰ মানে আমি লোটো কাট কৰি আমি হাই খিনিৰ কাৰণে ইফালে আমি পাস কৰি দিছো গতিকে এই কাৰণে আমি হাই পাস ফিল্টাৰ বুলি কওঁ আৰু তো লো কাট কৰিছো লো কাট বুলি ক'ব পাৰে এই কাৰণে কৰিছো যে আমাৰ ইফালে আমাৰ কিছুমান ফ্ৰিকুৱেন্সি থাকে সেইখিনি ফ্ৰিকুৱেন্সি আমাৰ অদৰকাৰী গতিকে তাক আমি যিমানখিনি পৰা আমি কাট কৰিছো এটা কম্প্ৰেছৰ ইউজ কৰো
অফ কৰি পেলাই শুনিছোঁ আমাৰ প্লাগিনছখিনি অন কৰিছোঁ ডিফাৰেণ্টটো গম পাইছে নিশ্চয় কিমান টাইট হৈছে ওকে এতিয়া ৰিমলৈ যাওঁ আমি ওকে অকণমান কাট কৰিছোঁ হাই কাট কৰিছোঁ আচ্ছা এইফালে আমি যেতিয়া আমি দেখা পাইছোঁ চাব দে ফ্ৰিকুৱেঞ্চিখিনি এইটো বন্ধ কৰিছোঁ এইফালে পাৰ হৈ গৈছে যে 20K ৰ পৰা এইফালে পাৰ হৈ গৈছে এইফালে 20 এইফালে পাৰ হৈ গৈছে তাৰমানে ইয়াৰ বাহিৰত আমাৰ এই 20K ৰ এইফালে আমাৰ মানুহৰ কাৰণে এই 20K ৰ বাহিৰৰ ফ্ৰিকুৱেঞ্চিখিনি আমি কেটচ কৰিব নোৱাৰোঁ আমাৰ কাণে শুনা নাপায় এইফালেও পাৰ হৈ গৈছে এইফালে বাহিৰৰ যোনবিলাক ফ্ৰিকুৱেঞ্চি ইয়াৰ বাহিৰৰ ফ্ৰিকুৱেঞ্চি আমি শুনা নাপাওঁ আমাৰ হিউমেন এয়াৰে শুনা নাপায় গতিকে এইখিনি আমাৰ কাৰণে অনৰ্থক ফ্ৰিকুৱেঞ্চি আৰু কোনো কাম নাই ফ্ৰিকুৱেঞ্চিখিনি আমি তাক কাট কৰি দিওঁ ওকে অলপ এটা কম্প্ৰেছৰ ইউজ কৰোঁ ঠিক আছে ৰিমোট আমি এটা ৰিভাৰ্ব ইউজ কৰোঁ ৰিভাৰ্বৰ কাৰণে এটা ৰিভাৰ্ব চেনেল এফেক্ট চেনেল এটা আমি এক্সট্ৰাকৈ খুলি ল'ব লাগিব আৰু সেইটো খোলাৰ পাছত ইয়াৰ এছেঞ্চত আমি ৰিভাৰ্বটো এড কৰি দিছোঁ অকণমান ৰিভাৰ্ব যদি আমি ৰিমোট লগাওঁ শুনিবলৈ অলপ কালাৰফুল ভাল লাগে শুনি পেলাই ঠিক আছে ওকে এটা কথা মন কৰিব এই সকলোবোৰ ট্ৰেকৰ ইয়াত এইটো দেখিছে নহয় মিটাৰ পিক লেভেল এইটো -10 পৰা -6 পৰা -10 ভিতৰত যদি থাকে তেতিয়াহ'লে ভাল হয় -6 পৰা -10 ভিতৰত যদি ইয়াত থাকে তেতিয়াহ'লে কোনো ডিষ্টৰ্টেড নহয় কোনো ফাটা নহয় আমি হেড মাষ্টাৰিঙৰ কাৰণে যেতিয়া পাৰফেক্ট হ'ব মানে যেতিয়া মিক্স হোৱাৰ পাছত যেতিয়া আমি গোটেইটো মাষ্টাৰিঙৰ কাৰণে এটা ট্ৰেক আমি কৰি দিওঁ তো সেই মাষ্টাৰিং কৰোঁতে সুবিধা হয় ট্ৰেকবিলাক আৰু ভাল হয় ডিষ্টৰ্টেড নহয় ফাটি নাযায় ট্ৰেকবিলাক এটা ভাল লেভেলত এটা আমি মাষ্টাৰিং কৰিব পাৰোঁ মাষ্টাৰৰ কাৰণে যেতিয়া আমি পঠিয়াম গতিকে এই সকলোবোৰ ট্ৰেক -6 পৰা -10 ভিতৰত যদি থাকে তেতিয়াহ'লে ভাল হয় এইটো দেখা পাইছে -8.3 ঠিক আছে -6 পৰা -10 ভিতৰত থাকিব লাগে এটা EQ ব্যৱহাৰ কৰোঁ হাই পাছ ফিল্টাৰ
অকণমান লো মিডটো উঠাইছোঁ মোৰ এনেকুৱা ফিল হৈছে যে কংগুটোৰ অকণ বডিটোৰ অভাৱ বডিৰ কাৰণে বডিৰ সাউন্ডটো আহিবৰ কাৰণে অকণ লো মিডটো মই উঠাইছোঁ কিন্তু মই ফিল কৰিছোঁ ওকে এটা কম্প্ৰেছৰ ৱেবছৰ DBX কম্প্ৰেছৰ এইটো পাৰ্কাছনছবিলাকৰ কাৰণে ড্ৰামছ পাৰ্কাছনবিলাকৰ কাৰণে খুব ভাল কম্প্ৰেছৰ এইটো অফ কৰি পেলাই শুনো কম্প্ৰেছৰটো বন্ধ কৰি পেলাই এবাৰ শুনিছোঁ অন কৰোঁ ঠিক আছে অকণমান আউটপুট লেভেলটো ওকে স্নেয়াৰলৈ গৈছোঁ সৰি স্নেয়াৰ নহয় স্নেপছ যোনটো আমি এইটো দিওঁ স্নেপছ এটা কম্প্ৰেছৰ লাগিব ওকে স্নেয়াৰলৈ যাওঁ কম্প্ৰেছৰ এটা লগাইছোঁ স্নেয়াৰত এটা
saturation মানে স্নেৰত টিউব saturation এটা লগাইছো নাই বেলেগ এটা চাওঁ স্নেৰটোৰ অকণমান ডিষ্টৰ্টেড অকণ ডিষ্টৰশ্যন এফেক্ট যদি অকণমান ডিষ্টৰশ্যন মিনছ স্নেৰটো যদি অকণমান ফাটা টাইপৰ চাউণ্ড আহে যোনটো মানে মেনুৱেল স্নেৰ বজালে যোনটো এটা ফিল আহে তো সেইটোৰ কাৰণে আমি এটা চেটুৰেশ্যন এটা আমি লগালে ভাল আহে স্নেৰত এবাৰ বন্ধ কৰি দিছো এটো ম্যাগনেটো বুলি কয় এটো ডিফল্ট কিউবেছতে পাব খুব বঢ়িয়া সেটুৰেশনৰ কাম কৰে স্নেয়াৰ আৰু সেক্সোফোন এনেকুৱা ভোকেলটো ইউজ কৰিব পাৰে আৰু বহুততে ইউজ কৰিব পাৰে আৰু স্নেয়াৰত আৰু ভাল লাগে অফ কৰিছো প্লাগইনছটো অন কৰিছো দেখিছ নহয় কিমান স্নেয়াৰটো এটা টাইট আহিছে ব্ৰাইট আহি গৈছে স্নেয়াৰটো ওকে স্নেয়াৰটোৰ অলপ বডিটোৰ কাৰণে অকণ লো মিডটো উঠাইছো বেছি নহয় যিকোনো বস্তু বহুত অতিমাত্ৰা লগোৱাৰ প্ৰয়োজন নাই তে বেয়াহে হয় বহুত বেছি লগালে কিছুমান অলপ লগালেই বহুত কামত দিয়ে অতিমাত্ৰা লগালে বহুত ডিষ্টৰ্টেড হৈ যায় বহুত বেছি লগোৱাৰ প্ৰয়োজনে নাথাকে ওকে হাই হেটলৈ যাওঁ আচ্ছা এইখিনিতে এতিয়া হাই হেডখন আমি অকণমান লেফট সাইডে পেনিং কৰি দিছো ইয়াৰ কাৰণটো মই কৈ আছো এই কাৰণটো এই কাৰণে যে লেফট সাইডে পেনিং এই কাৰণে কৰিছো যেতিয়া আমি একস্ট্ৰিক ড্ৰামছ এটা বজাম সম্পূৰ্ণ কিটটো যেতিয়া আমাৰ সন্মুখত থাকিব একস্ট্ৰিক ড্ৰামছ সৰ যোনখন হাই হেডখন হয় হাই হেডখন সাধাৰণতে আমাৰ বাওঁফালে থাকে যেতিয়া বাওঁফালে হাই হেডখন বজায় হিটোৰ কাৰণে আমি পেনিং কৰিছো লেফট সাইডে যেহেতু হাই হেডখন আমাৰ বাওঁফালে থাকে সম্পূৰ্ণ একদম বাওঁফালে নহয় অলপমান লেফট সাইডে হয় কিন্তু অলপ মাছ ভাগত লেফট সাইড পৰে তো হিটোৰ কাৰণে আমি স্লাইট আমি লেফট সাইড আমি পেনিং কৰি দিছো যাতে সেই যোনটো ৰিয়েল যোনটো ফিল হয় হেতু যাতে আমাৰ কানখনে পায় সন্মুখত ড্ৰাম যেতিয়া ড্ৰামাৰ এজনে যেতিয়া ড্ৰাম কিটটো বজাই থাকিব তেতিয়া লেফট সাইডে হাই হেডখন বজায় তো যে তেওঁ যেতিয়া বহিব তেওঁৰ লেফট সাইডে থাকিব হাই হেডখন সেই কাৰণে আমি কি কৰিছো হাই হেডখন আমি লেফট সাইড কৰি দিছো আকৌ
ঠিক তেনেকৈ স্নেয়াৰটো আপুনি অলপ স্নেয়াৰটো থাকিব আপোনাৰ স্নেয়াৰটো লেফ্ট সাইড স্লাইড কৰি দিব পাৰে স্নেয়াৰটো একদম একেবাৰে মাজতো নাথাকে কিকটো কিন্তু চেণ্টাৰত থাকিব বেছখন চেণ্টাৰত থাকিব এইবিলাক কিছুমান সৰু টেকনিক হয় ড্ৰামছৰ মিক্সিং কৰা এইটো ৰাইট সাইড কৰি দিব পাৰে এইটো কোনো হেৰি নাই আমি কোনোতে আমি ডিজাইন কৰিব পাৰোঁ যে এইটো পাৰকাছন আমি ৰাইট সাইডো কৰিব পাৰোঁ মই সামান্য ৰাইট সাইড কৰি দিছোঁ অলপ শুনি ভাল লাগাকে যদি আপোনালোকে হেডফোন লগাই শুনিছে একদম ধুনীয়াকৈ গম পাব যে মই কোনটো পাৰকাছন ৰাইট সাইডে পেনিং কেনেকৈ কৰিছোঁ এইটো ৰাইট সাইড কৰোঁতে কেনেকৈ ৰাইট সাইডে অলপ বাজিছে ৰাইট সাইডলৈ গুচি গৈছে চাউণ্ডটো এইটো হেডফোনতহে বুজি পাব এনেই অকল মোবাইলৰ যোনটো এটা ডাইৰেক্ট যদি শুনে তাত গম নাপাব কাৰণ তাত এটা স্পীকাৰ আৰু এইটো আমাৰ গোটেই কমপ্লিটটো হ'ল ষ্টেৰিঅ' গতিকে ষ্টেৰিঅ'ৰ কাৰণে হেডফোনটো যেতিয়া আপুনি লগাব কাণত তে হেডফোনটো লগালে গম পাব যে কোনটো চাউণ্ড কোনফালে পেনিং কৰিছোঁ কেনেকৈ কৰিছোঁ টেম্বুৰনিটোত মোৰ এনেকুৱা ফিল হৈছে যেন তাত একো কৰাৰ প্ৰয়োজন নাই ইকিউ কৰাৰ প্ৰয়োজন নাই মই সেইটো পাইছোঁই অলৰেডি অকণমান হাই কাট কৰিব পাৰোঁ আচ্ছা এটা কম্প্ৰেছৰ লগাইছোঁ ইয়াতে আচ্ছা মিক্সিঙৰ ক্ষেত্ৰত কিন্তু অকণ ফিলৰো প্ৰয়োজন হয় মানে অকল এইবিলাক যোনবিলাক ডিবি কিবা অলপ যেন কম্প্ৰেছৰটো ইমানটো পৰিমাণত লগাম ইমানখিনি ডিবি কৰি ইমানখিনি কৰিম কেতিয়াবা এইটো কামত নাহে কিন্তু কেতিয়াবা সেই কাণখনৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগে যে মোৰ কাণখনে কি ফিল কৰিছে যে এইটো অকণমান যদি কমি আছে বঢ়াব লাগিব কিন্তু মিটাৰটোৱে কৈছে যে নাই নহয় এইটো নবঢ়াবি এইটো হয় অমুক হ'ব কিন্তু সি একেবাৰে তালক মতে গ'লেও নহ'ব কিছু নিজৰ মতেও যাব লাগিব আমাৰ কাণখনৰ ওপৰতো বহুত কথা আছে
ওকে আৰু বাকীখিনিও চাওঁ আমি বাকী ট্ৰেকত কি আছে আচ্ছা এইখনে এখন ওপেন হাই হেড হয় এইটো ৰাইট সাইডে কৰা আছে কিন্তু ৰাইট সাইডে বেয়া লগা নাই শুনি পেলাই ৰাইট সাইডেও কৰিব পাৰে ওকে ইয়াতকৈ বেছি নালাগে ওকে উড ব্লকটোৰ এটা কিন্তু বৰ সুন্দৰ মাদকতা আছে দেই তাৰ চাউণ্ডটোৰ ইয়াত এটা কম্প্ৰেছৰ ফাৰ্ষ্ট এটা কম্প্ৰেছৰ লগাওঁ ইয়াত ৰিভাৰ্ব সোর্সটোতে কিন্তু রিভার্ব লাগি আছে সেই কারণে মই এটা রিভার্ব একো লগোৱা নাই কাৰণ এই সোর্সটোতে এটা রিভার্ব লাগি আছে কিন্তু পৰাপক্ষত যেটা সোর্স যিকোনো মানে রেকর্ডিং কৰিব বা যিকোনো স্যাম্পলে লগাব তাত চাই ল'ব যে ৰিভাৰ্বটো যদি লাগি আছে তেতিয়াহ'লে এক্সট্ৰা ৰিভাৰ্ব মানে লগোৱাৰ প্ৰয়োজন নাথাকে নহ'লে বহুত বেছি ৰিভাৰ্ব হৈ গ'লেও সাউণ্ডটো ক্লিয়াৰ নহয় কিন্তু তো ইয়াত যেহেতু মোৰ উড ব্লকটোত ৰিভাৰ্ব লাগি আছে সেইটো কাৰণে মই এটা ৰিভাৰ্ব লগোৱা নাই কি থাকিল ক্লেপটো থাকিলে ওকে ক্লেপটোত এটা স্যাচুৰেশ্যন লগাব পৰা যায় এটা স্যাচুৰেশ্যন আছে সফট টিউবৰ এটা স্যাচুৰেশ্যন আছে এটো ফ্ৰী স্যাচুৰেশ্যন হয় এটো আপুনি ইউজ কৰিব পাৰে ওৱান নব স্যাচুৰেশ্যন আৰু বহুত ইজি হয় খুব সুন্দৰ ইয়াৰ ৰিজাল্টটো বহুত ধুনীয়া কৰিব পাৰে স্যাচুৰেশ্যনৰ পৰিমাণটো যেতিয়া বহুত বেছি হৈ যায় বহুত বেছি স্যাচুৰেশ্যন যদি কৰি দিয়ে এইটো চাওক তেতিয়া কি হয় ডিষ্টৰচন হৈ যায় ডিস্টৰ্টেড হৈ গৈছে ডিষ্টৰচনো হৈ যায় গতিকে ইয়াত বহুত বেছি নহয় তাৰ পৰিমাণত জোখত কিমান কালাৰ আহি গ'ল ক্লেপটোত এই কালাৰ এইকাৰণে আহি গ'ল যে ইয়াৰে মই আগতো কৈছোঁ ইয়াৰে যোনটো নিৰ্দিষ্ট এটা ফ্ৰিকুৱেঞ্চি ক্লেপটোৰ যোনটো এটা নিৰ্দিষ্ট ফ্ৰিকুৱেঞ্চি আছে তাৰ লগত হাৰমনিক ফ্ৰিকুৱেঞ্চি কিছুমান এড হৈ যোৱাৰ লগে লগে ইয়াৰ আৰু ব্ৰাইটনেছ বাঢ়ি গৈছে এতিয়া থাকিলে আমাৰ প্ৰেছখন শুনিছোঁ ঠিক আছে প্ৰেছখন লেভেলটো ঠিকে আছে ওকে বিশেষ কৰিবৰ প্ৰয়োজন মোৰ অনুভৱ হোৱা নাই
ফিল টু ড্ৰামছৰ যোনটো ৰোলিং কি লাগিছে অলৰেডি এটা কম্প্ৰেছৰ লাগি আছে ওকে প্লাগইনছটো বন্ধ কৰি শুনো অন কৰি শুনিছোঁ আকৌ প্লাগইনছখিনি যোনটো ডাইনামিক ৰেঞ্জটো আছিলে ৰোলিঙৰ ডাইনামিক ৰেঞ্জবিলাক কণ্ট্ৰল কৰি দিছে কিছু কিছু জেগাত বহুত বেছি বাঢ়ি আছিলে পিক লেভেলটো তো সেইখিনি এতিয়া কম্প্ৰেছৰটো লগাই দিয়াৰ কাৰণে কি হৈছে তাক কণ্ট্ৰল কৰিছে আৰু কণ্ট্ৰল কৰাৰ লগে লগে বহুত বেছি ক্লিয়াৰ হৈ গৈছে যোনবিলাক বাজাও নাছিলে সৰু সৰু যোনবিলাক আছিলে ভলিউম সেইবিলাকো উঠি আহিছে কোনটাৰ কথা কৈছোঁ ধৰক এইখিনি তাৰপাছত এই যোনটো পিক লেভেল এই পিক লেভেলবিলাক কমি গৈছে মানে কণ্ট্ৰল কৰিছে আৰু এইটোৰ যোনটো মাজৰ যোনটো সৰু একদম ৱেভটো দেখা পাইছে এইটো অলপ বাঢ়ি গৈছে এই কম্প্ৰেছৰ লগালেই এইটোৱে কাম কৰে এতিয়া প্ৰায় হৈ গৈছে এবাৰ শুনো এইখিনিতে আৰু এটা কথা কওঁ মই ড্ৰামছৰ এটা গ্ৰুপ চেনেল খুলি লৈছোঁ এই গোটেইবিলাক এটা গ্ৰুপত মই লৈ আনিছোঁ গ্ৰুপ চেনেল খুলি লৈ এই গোটেইবিলাক এটা গ্ৰুপত লৈ আনিছোঁ এইকাৰণে লৈ আনিছোঁ যে মোৰ যদি ভলিউম বঢ়াবলগীয়া হয় মোৰ যদি ভাবিছোঁ যে মোৰ গোটেইখিনিত আৰু অলপমান ভলিউম লাগিছিল গোটেইখিনিত লাগিছিলে কিক ৰিন কংগোজ ক্লেপছ স্নেয়াৰ এই গোটেইবিলাকত ভলিউমবিলাক বঢ়াব লাগিছিলে কমি গৈছে পিছত যদি অনুভৱ হয় তেতিয়াতো এটা এটাকৈ যদি বঢ়াওঁ এটা এটাকৈ বঢ়ালে বহুত টাইমো যাব আৰু এইটো বঢ়োৱাৰ পাছত তাৰ পাছৰখিনি আকৌ লেভেলটো সিটোৰ লগত মিলাকৈ বঢ়াব লাগিব কিন্তু এতিয়া মোৰ হৈ আছে যে গোটেইখিনি মই এটা বেলেঞ্চ এটা কৰি লৈছোঁ গোটেইখিনি বেলেঞ্চ কৰি লৈছোঁ তেতিয়া একেলগে কৰিবৰ কাৰণে সেই গোটেই বেলেঞ্চখিনি যাতে লৰচৰ নোহোৱাকৈ মই একেলগে চবখিনি এটা লেভেলত আনিব পাৰোঁ বা এটা লেভেলত বেলেঞ্চ কৰিব পাৰোঁ সেইটো কাৰণে এই গ্ৰুপ চেনেলটো খোলাটো বহুত প্ৰয়োজন গ্ৰুপ চেনেলত এইটোৱে প্ৰয়োজন যে ইয়াতে যদি এই ফেডাৰটো যদি বঢ়াই দিয়ে তেতিয়াহ'লে গোটেইখিনি বাঢ়ি যাব বেলেঞ্চ সেম আছে ভলিউমটো বাঢ়ি গৈছে জিৰ' কৰি দিছোঁ আৰু এতিয়া অনুভৱ হৈছে যে মই গোটেইখিনিত মই এটা কম্প্ৰেছৰ ইউজ কৰিব খুজিছোঁ মাষ্টাৰ বাছ কম্প্ৰেছৰ এটা ধৰক ইউজ কৰিব খুজিছোঁ এতিয়া চবতে এটা এটাকৈ ইউজ কৰি থাকিলে আমাৰ বহুত টাইমো যায় সেইকাৰণে গ্ৰুপ চেনেলত যদি আমি যিহেতু গোটেইখিনি এটা গ্ৰুপত লৈ আনিছোঁ তো গ্ৰুপ চেনেলত আমি সেই সুবিধাটো পাওঁ যে ইয়াত যদি মই এটা মাষ্টাৰ বাছ কম্প্ৰেছৰ এটা ইউজ কৰোঁ তেতিয়াহ'লে গোটেইখিনিত লাগি যাব আৰু এটা অনুভৱো হৈছে মোৰ এটা মাষ্টাৰ বাছ কম্প্ৰেছৰ লগাব লাগে ড্ৰামাৰ এইটো এটা এইটো যোনটো আপুনি দেখা পালে ৰ'ব দেই আচ্ছা এইটো যোনটো দেখা পালে এইটো হ'ল এটা মাল্টি বেণ্ড কম্প্ৰেছৰ হয় ইয়াতে প্ৰত্যেকটো বেণ্ডক মই দেখাইছিলোঁ এটা ভিডিঅ'ত 3 বেণ্ড মাল্টি বেণ্ড কম্প্ৰেছৰ হয় তাত 3টা বেণ্ড আছে মিড হাই মিড আৰু ল' কিন্তু মই এটা ব্যৱহাৰ কৰিব খুজিছোঁ ইয়াতে এটা কম্প্ৰেছৰ এইটো এটা কম্প্ৰেছৰ হয় মাষ্টাৰ বাছ কম্প্ৰেছৰ ইয়াৰ ৰিজাল্টটো খুব ভাল পাওঁ মই কিমান ব্ৰাইট কৰি দিলে নিশ্চয় গম পাইছে মই এটা অফ কৰিছোঁ এইটো যদি অন কৰোঁ
ক্লিনৰ এইবিলাক ষ্টাইলবিলাক আছে ষ্টাইলবিলাকত আপুনি ক্লিক কৰি কৰি চাব পাৰে ওকে অলমোস্ট হৈ গৈছে বহুতখিনি আগতকৈ বহুত ব্ৰাইট আহি গ'ল লাষ্টত মই যোনটো মাষ্টাৰ ব্ৰাছ ইণ্টেলিজেণ্ট মাষ্টাৰ প্ৰচেছৰ এইটো এটা মাষ্টাৰ ব্ৰাছ কম্প্ৰেছৰে হয় ড্ৰমাৰৰ ই বহুতখিনি আমাৰ ব্ৰাইটনেছ আনি দিছে আৰু মোৰ এনেকুৱা অনুভৱ হৈছে যে আৰু ইয়াত বহুত বেছি লগোৱাৰ কোনো প্ৰয়োজন অনুভৱ কৰা নাই মই আৰু যেতিয়া মেলোডি পাৰ্টখিনি মিক্সিং কৰিম তেতিয়া চাম যে ড্ৰামছৰ লগত আৰু ড্ৰামছখিনি আৰু কৰিব লগা আছে নেকি কিছু এতিয়া অকল ড্ৰামছ ছেকশ্যনখিনি কৰিছোঁ মিক্সিং সেইখিনিয়ে দেখাইছোঁ আপোনালোকক আৰু মেলোডি মিক্সিংখিনি কৰিবলৈ বাকী আছে সেইটো নেক্সট ভিডিঅ'ত মই আপোনালোকক মেলোডিখিনি মিক্সিং কৰি দেখাম গতিকে তাৰ পাছত গোটেইখিনি যেতিয়া মেলোডিখিনিও মিক্সিং হ'ব তেতিয়া গম পাম যে ড্ৰামছখিনি আৰু কিবা কৰিব লগা আছে নেকি এতিয়া অকল ড্ৰামছৰ পাৰ্টখিনিত মোৰ কৰিবলগীয়া বৰ্তমানলৈকে এতিয়া একো নাই মই ভাল বেলেঞ্চে পাইছোঁ এটা গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু নেক্সট ভিডিঅ'ত আপোনালোকে সেই মেলোডি পাৰ্টখিনি মিক্সিং কৰি পেলাই টোটেল গোটেইখিনিৰ কি বেলেঞ্চ হৈছে সেইখিনি আপোনালোকক দেখাম গতিকে আজিলৈ ইমানতেই সামৰণি কৰিছোঁ ভিডিঅ'টো ধন্যবাদ